হেল্ল' ভিউৱাৰ্ছ তে আমাৰ পৃথিৱীত কেইখন দেশ আছে জানেনে 195খন আছে কিন্তু 93খন সন্নিৱিষ্ট কৰা হৈছে বাকী দুখন ফিলিপিনস্তান 2000 years later ফিলিপিনস্তান আৰু হোলি এইখনক মানে দেশ হিচাপে সন্নিৱিষ্ট কৰা নাই অফিচিয়েলি ক'বলৈ গ'লে 193খন দেশ আছে এতিয়া কথা হ'ল এই 193খন দেশৰ যোনবিলাক পতাকা ন নেশ্যনেল ফ্লেগ গোটেইকেইখনত বহুত কালাৰ আছে ৰঙা নীলা হালধীয়া সেউজীয়া বেঙুনীয়া এইটো ভুল হৈ গ'ল এই লাষ্টত যিটো ক'লো বেঙুনীয়া এই বেঙুনীয়া কালাৰটো নাই এতিয়া বেঙুনীয়া কালাৰটো কিয় নাই সব কালাৰ আছে বেঙুনীয়া কালাৰ নাই বেঙুনীয়া কালাৰ কিয় নাই মই কৈছোঁ শুনক সেইটো সময়ত বেঙুনীয়া ৰংটো ইমান এক্সপেন্সিভ আছিলে ইমান মানে বেঙুনীয়া ৰংটো ওলাবলৈও কষ্ট আৰু সেই ওলোৱা কষ্ট হোৱাৰ কাৰণে বহুত পইচাও দৰকাৰ হৈছিলে পইচা দৰকাৰ হোৱাৰ কাৰণে বাকী সব দেশৰ চৰকাৰে ভাবিছে যে ইমান টকা দি বেঙুনীয়া ৰংটো ওলোৱাতকৈ বেলেগ এটা কালাৰ দি পেলাইতো ফ্লেগখন বনাব পৰা যায় যে বেঙুনীয়া কালাৰটো দিবই লাগিব এনেকুৱাতো একো কথা নাই মানে ইমান টকা এই বেঙুনীয়া ৰংটোত খৰচ কৰাতকৈ দেশৰ অন্য কামত কিবা খৰচ কৰাই ভাল সেইবুলি ভাবি বেঙুনীয়া ৰংটো আজিলৈকে কোনোখন দেশে এপ্লাই নকৰিলে নিজৰ নেশ্যনেল ফ্লেগত এতিয়া আপোনালোকে গুগলত চাই মোৰ ভিডিঅ'ৰ কমেণ্টত আহি পেলাই কোৱাতকৈ মই তাৰ আগতেই জনাই দিব বিচাৰিছোঁ যে গোটেই কাণ্ট্ৰিত পাৰ্পল ফ্লেগ নাই বুলি কৈছিলোঁ কিন্তু নহয় দুখন দেশ আছে দুখন দেশত সেই পাৰ্পল কালাৰটো আছে তে কোনো দুখন দেশ এখন হৈ গ'ল ডমিনিকা এখন হৈ গ'ল নাজানো মাত্ৰ দুখন দেশত ডমিনিকা আৰু নিকাৰাগুৱাত এই পাৰ্পল কালাৰটো ফ্লেগটো পোৱা যায় ফ্লেগটো ইণ্টাৰেষ্টিং লাগিলে যদি লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ৰোহানী কাশ্যপ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তে মই গৰু দিবলৈ আহিছিলোঁ গৰু দিলোঁ আৰু আপোনালোকৰ ফ্লেগটোও ক'লোঁ আজিলৈ আহিছোঁ নমস্কাৰ।